নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব সাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ নতুনকৈ 187টা পদ মুকলি হৈছে ইয়াৰে এক্সাম APSC কন্ডাক্ট কৰিব আজিৰ ভিডিঅ'ত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব লাগিব কোনে এপ্লাই কৰিব পাৰিব স্যালাৰি বা কিমান দিয়া আছে গোটেইখিনি বিষয় বস্তুৱে আজিৰ ভিডিঅ'ত আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল এইখিনিতে যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি পাব বিচাৰে তেন্তে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে পদৰ নাম জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰপিছত মুঠ 187টা পদ মুকলি হৈছে তাৰপিছত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ হয় ইয়াৰ এক্সাম কন্ডাক্ট কৰিব APSC ইয়াত চাব পাৰে প্ৰথমে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ বাবে 168টা পদ মুকলি হৈছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 85টা তাৰপিছত OBC MOBC ৰ বাবে আছে 48টা তেনেকৈ SC ৰ বাবে 10টা HTP ৰ বাবে 13টা HTH ৰ বাবে 3টা তাৰপিছত PwBD ৰ বাবে 9টা পদ আছে তেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ বাবে 4টা পদ মুকলি হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 2টা OBC MOBC ৰ বাবে 1টা আৰু PwBD ৰ বাবে আছে 1টা পদ তেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলৰ বাবে 4টা পদ মুকলি হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 1টা OBC MOBC ৰ বাবে 2টা PwBD ৰ বাবে 1টা পদ আছে তাৰপিছত শেষত জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ বাবে 11টা পদ মুকলি হৈছে ইয়াৰে ওপেন কেটেগৰীৰ বাবে আছে 2টা OBC MOBC ৰ বাবে আছে 3টা SC ৰ বাবে 1টা তাৰপিছত PwBD ৰ বাবে 1টা পদ আছে এতিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তাৰপিছত এমপ্লয়মেন্ট এক্সচেঞ্জৰ টিকেটৰ যিটো ৰেজিষ্ট্ৰেচন কাৰ্ড থাকে সেইখন লাগিব লগতে PSC নতুবা সমমানৰ প্ৰমাণপত্ৰ জমা দিব লাগিব প্ৰাৰ্থীজনে তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম AICTE ৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট শাখাত 3 বছৰৰ ডিপ্লোমা কৰা হ'ব লাগিব যেনে চিভিলত মেকানিকেল ইলেক্ট্ৰিকেল নতুবা কেমিকেল ইঞ্জিনিয়াৰিঙত 3 বছৰৰ ডিপ্লোমা কৰা হ'ব লাগিব প্ৰাৰ্থীজনে তাৰপিছত বয়স দিয়া আছে 1 জানুৱাৰী 2025 চনৰ ভিতৰত মিনিমাম 18 বছৰ হ'ব লাগিব প্ৰাৰ্থীজনৰ পৰা তাৰপিছত মেক্সিমাম 40 বছৰলৈকে বয়স দিয়া আছে লগতে ইয়াত SC ST ৰ বাবে 5 বছৰৰ ৰেহাই দিয়া আছে তেনেকৈ OBC MOBC টি ট্ৰাইবছৰ বাবে 3 বছৰৰ ৰেহাই দিয়া আছে তাৰপিছত PwBD ৰ বাবে 10 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ বাবে মেক্সিমাম 42 বছৰলৈকে বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে তাৰপিছত ইয়াত আপোনালোকৰ স্যালাৰি দিয়া আছে পে স্কেল দিয়া আছে মিনিমাম 14000 ৰ পৰা 70000 লৈকে এতিয়া আছে সিলেকশন প্ৰসেছলৈ প্ৰথমে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামত আপোনালোকৰ মাল্টিপল চইচ কোৱেশ্চন আহিব তাৰপিছত ইন্টাৰভিউ হ'ব লিখিত পৰীক্ষাৰ নম্বৰ আৰু সাক্ষাৎকাৰৰ নম্বৰ মিলাই ফাইনেল মেৰিট বিট প্ৰস্তুত কৰাব বুলি কোৱা হৈছে তাৰপিছত একেবাৰে শেষত ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এতিয়া কেনেকৈ আবেদন কৰিব হাউ টু এপ্লাই আবেদন কৰিবলৈ হ'লে আপোনালোকে APSC ৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম তাত গৈ আপোনালোকে নিজে ধুনীয়াকৈ এপ্লাই কৰিব এপ্লাই কৰোঁতে আপোনালোকে কিছুমান ডকুমেন্টছ আপলোড কৰিব লাগিব যেনে PSC এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড ডিপ্লোমা চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ইত্যাদি তাৰপিছত আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি দিব লাগিব জেনেৰেল EWS প্ৰাৰ্থীয়ে 297 ৰুপিছৰ এপ্লিকেশ্যন ফি দিব লাগিব তেনেকৈ BPL প্ৰাৰ্থীয়ে 47 তাৰপিছত PwBD কেণ্ডিডেটে 47 ৰুপিছৰ এপ্লিকেশ্যন ফি দিব লাগিব তাৰপিছত অনলাইন এপ্লাই আপোনালোকে 13 আগষ্টৰ পৰা কৰিব পাৰিব তাৰপিছত লাষ্ট ডেটটো আছে 13 ছেপ্টেম্বৰ সো 13 ছেপ্টেম্বৰ আগে আপোনালোকে এপ্লাই কৰি ল'ব তাৰপিছত এপ্লিকেশ্যন ফি দিয়াৰ লাষ্ট ডেটটো আছে 15 ছেপ্টেম্বৰ আগে আপোনালোকে এপ্লিকেশ্যন ফিটো পে কৰিব লাগিব সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছো আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম কাইলৈ নতুন চাকৰি খবৰতে আজিলৈ আহিছো বাই বাই